হাই গাইজ, আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে আমাৰ সমাজত কোনজন সাহিত্যিকক কি হিচাপে জনা যায় তাৰে ২৮টা প্ৰশ্ন যুগুত কৰা হৈছে। আপুনি যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাইছে তেনেহ'লে সেই ভিডিঅ'টো নিশ্চয় এবাৰ চাওক। সেয়েহে আমি দেৰি নকৰাকৈ সেই ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্নটো হৈছে অসম গৌৰৱ বুলি কাক জনা যায়? ক. হেম বৰুৱা, খ. গণেশ গগৈ, গ. অম্বিকাগিৰি ৰায়চৌধুৰী, ঘ. ব্ৰজনাথ শৰ্মা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হেম বৰুৱা। ২ নম্বৰ প্ৰশ্নটো হৈছে কবিতা কোঁৱৰ বুলি কাক জনা যায়? ক. নৱকান্ত বৰুৱা, খ. অম্বিকাগিৰি ৰায়চৌধুৰী, গ. অম্বেশ্বৰ চেতিয়া ফুকন, গ. কনকলতা বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অম্বেশ্বৰ চেতিয়া ফুকন। ৩ নম্বৰ প্ৰশ্নটো হৈছে কলাগুৰু বুলি কাক জনা যায়? ক. বিষ্ণু ৰাভা, খ. নলিনীবালা দেৱী, গ. লক্ষীধৰ শৰ্মা, গ. হেম বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বিষ্ণু ৰাভা। ৪ নম্বৰ প্ৰশ্নটো হৈছে কৰ্মবীৰ বুলি কাক জনা যায়? ক. গোপীনাথ বৰদলৈ, খ. তৰুণৰাম ফুকন, গ. আনন্দীৰাম দাস, ঘ. নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নবীন চন্দ্ৰ বৰদলৈ। ৫ নম্বৰ প্ৰশ্নটো হৈছে অসম কেশৰী বুলি কাক জনা যায়? ক. চন্দ্ৰকুমাৰ আগৰৱালা, খ. ৰজনীকান্ত বৰদলৈ, গ. অম্বিকাগিৰি ৰায়চৌধুৰী, ঘ. ৰঘুনাথ চৌধুৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। ৬ নম্বৰ প্ৰশ্নটো হৈছে অতীন্দ্ৰিয়বাদী বুলি কাক জনা যায়? ক. ফণী শৰ্মা, খ. নলিনীবালা দেৱী, গ. ৰত্নকান্ত বৰকাকতি, ঘ. মতিৰাম বৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নলিনীবালা দেৱী। ৭ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বেকন বুলি কাক জনা যায়? ক. সত্যনাথ বৰা, খ. ৰুদ্ৰ বৰুৱা, গ. সত্যপ্ৰসাদ বৰুৱা, গ. বিনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সত্যনাথ বৰা। ৮ নম্বৰ প্ৰশ্নটো হৈছে বন কোঁৱৰ বুলি কাক জনা যায়? ক. যতীন্দ্ৰনাথ দুৱৰা, খ. আনন্দ চন্দ্ৰ বৰুৱা, গ. আনন্দীৰাম দাস, ঘ. কমলাকান্ত ভট্টাচাৰ্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আনন্দীৰাম দাস। ৯ নম্বৰ প্ৰশ্নটো হৈছে খৰিকা জাইৰ কবি বুলি কাক জনা যায়? ক. শৈলধৰ ৰাজখোৱা, খ. চন্দ্ৰধৰ বৰুৱা, গ. ৰঘুনাথ চৌধুৰী, ঘ. ভৱানন্দ ৰাজখোৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভৱানন্দ ৰাজখোৱা। ১০ নম্বৰ প্ৰশ্নটো হৈছে সেউজ কোঁৱৰ বুলি কাক জনা যায়? ক. পৰাগধৰ চলিহা, খ. কনকলতা বৰুৱা, গ. ব্ৰজনাথ শৰ্মা, ঘ. ৰুদ্ৰ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পৰাগধৰ চলিহা। ১১ নম্বৰ প্ৰশ্নটো হৈছে ৰঙাজিয়াৰ কবি বুলি কাক জনা যায়? ক. মহিম বৰা, খ. মতিৰাম বৰা, গ. ৰুদ্ৰ বৰুৱা, ঘ. পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মহিম বৰা। ১২ নম্বৰ প্ৰশ্নটো হৈছে অগ্নিকবি বুলি কাক জনা যায়? ক. গণেশ চন্দ্ৰ গগৈ, খ. বিনন্দ চন্দ্ৰ বৰুৱা, গ. কমলাকান্ত ভট্টাচাৰ্য, ঘ. দেৱেশ্বৰ শৰ্মা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কমলাকান্ত ভট্টাচাৰ্য। ১৩ নম্বৰ প্ৰশ্নটো আছিল ত্যাগবীৰ বুলি কাক জনা যায়? ক. আনন্দ চন্দ্ৰ বৰুৱা, খ. হেমচন্দ্ৰ বৰুৱা, গ. চন্দ্ৰধৰ বৰুৱা, ঘ. বিনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱা। ১৪ নম্বৰ প্ৰশ্নটো হ'ল দেশভক্ত বুলি কাক জনা যায়? ক. তৰুণৰাম ফুকন, খ. আনন্দীৰাম দাস, গ. ৰজনীকান্ত বৰদলৈ, ঘ. ফণী শৰ্মা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকন। ১৫ নম্বৰ প্ৰশ্নটো আছিল দেশ প্ৰাণ বুলি কাক জনা যায়? ক. ব্ৰজনাথ শৰ্মা, খ. দেৱেশ্বৰ শৰ্মা, গ. লক্ষীধৰ শৰ্মা, ঘ. সত্যপ্ৰসাদ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে
লক্ষীধৰ শৰ্মা। 16 নম্বৰ প্ৰশ্নটো হৈছে বীৰবালা বুলি কাক জনা যায়? ক. ৰঘুনাথ চৌধাৰী, খ. কনকলতা বৰুৱা, গ. প্ৰসন্নলাল চৌধাৰী, ঘ. ৰুদ্ৰ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কনকলতা বৰুৱা। 17 নম্বৰ প্ৰশ্নটো হৈছে জিকিৰ সম্ৰাট বুলি কাক জনা যায়? ক. ৰেকিবুদ্দিন আহমেদ, খ. হীৰেন ভট্টাচাৰ্য, গ. নলিনীবালা দেৱী, ঘ. চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰেকিবুদ্দিন আহমেদ। 18 নম্বৰ প্ৰশ্নটো হৈছে নটসূৰ্য বুলি কাক জনা যায়? ক. হেমচন্দ্ৰ বৰুৱা, খ. লাচিত বৰফুকন, গ. ফণী শৰ্মা, গ. তৰুণৰাম ফুকন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ফণী শৰ্মা। 19 নম্বৰ প্ৰশ্নটো হৈছে বনফুলৰ কবি বুলি কাক জনা যায়? ক. যতীন্দ্ৰনাথ দুৱৰা, খ. আনন্দৰাম দাস, গ. বিনন্দ চন্দ্ৰ বৰুৱা, ঘ. আনন্দৰাম বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। 20 নম্বৰ প্ৰশ্নটো হৈছে বকুল বনৰ কবি বুলি কাক জনা যায়? ক. আনন্দীৰাম দাস, খ. যতীন্দ্ৰনাথ দুৱৰা, গ. নবীন চন্দ্ৰ বৰদলৈ, ঘ. আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আনন্দ চন্দ্ৰ বৰুৱা। 21 নম্বৰ প্ৰশ্নটো হৈছে নিজৰাৰ কবি বুলি কাক জনা যায়? ক. ৰঘুনাথ চৌধুৰী, খ. হেম বৰুৱা, গ. শৈলধৰ ৰাজখোৱা, ঘ. নৱকান্ত বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শৈলধৰ ৰাজখোৱা। 22 নম্বৰ প্ৰশ্নটো হৈছে সদস্য মহীয়ান বুলি কাক জনা যায়? ক. মহেশ্বৰ নেওগ, খ. কনকলতা বৰুৱা, গ. মতিৰাম বৰা, ঘ. মহিম বৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মহেশ্বৰ নেওগ। 23 নম্বৰ প্ৰশ্নটো হৈছে জ্ঞান মালিনীৰ কবি বুলি কাক জনা যায়? ক. মিত্ৰদেৱ মহন্ত, খ. গণেশ চন্দ্ৰ গগৈ, গ. মফিজুদ্দিন আহমদ হাজৰিকা, ঘ. ভূপেন হাজৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মফিজুদ্দিন আহমদ হাজৰিকা। 24 নম্বৰ প্ৰশ্নটো হৈছে বিহগী কবি বুলি কাক জনা যায়? ক. তৰুণৰাম ফুকন, খ. ৰঘুনাথ চৌধাৰী, গ. মহেশ্বৰ নেওগ, ঘ. কনকলতা বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰঘুনাথ চৌধাৰী। 25 নম্বৰ প্ৰশ্নটো হৈছে পাপৰিৰ কবি বুলি কাক জনা যায়? ক. গণেশ চন্দ্ৰ গগৈ, খ. কমলাকান্ত ভট্টাচাৰ্য, গ. ব্ৰজনাথ শৰ্মা, ঘ. দেৱেশ্বৰ শৰ্মা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গণেশ চন্দ্ৰ গগৈ। 26 নম্বৰ প্ৰশ্নটো হৈছে শেৱালি কবি বুলি কাক জনা যায়? ক. আনন্দ চন্দ্ৰ বৰুৱা, খ. ৰত্নকান্ত বৰকাকতি, গ. হীৰেন ভট্টাচাৰ্য, গ. আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰত্নকান্ত বৰকাকতি। 27 নম্বৰ প্ৰশ্নটো হৈছে বিদ্ৰোহী কবি বুলি কাক জনা যায়? ক. সত্যপ্ৰসাদ বৰুৱা, খ. আনন্দীৰাম দাস, গ. প্ৰসন্নলাল চৌধুৰী, গ. কনকলতা বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰসন্নলাল চৌধুৰী।